তো সেই বন্ধুসকলে ওয়েলকাম বেক টু মাই ইউটিউব চেনেল মোৰ ইউটিউব চেনেলত আপোনাক সকলোকে স্বাগতম জনাইছোঁ মানে আজি ভোগালী বিহু শুভেচ্ছা দিলোঁ আপোনালোকক এতিয়া আমাৰ সন্মুখত এটা ৰাইজে ভেলা বনাইছে ভেলাটো এতিয়া আমি জ্বলাই দিম মানে মানুহ আহি পোৱা নাই এতিয়ালৈকে ৰাইজে বনাইছেতো এতিয়াতো জ্বলাব নোৱাৰে তো আমাৰ মানে লগত এটা সৰু ল'ৰা আছে ই কিবা ক'ব হেপী বিহু অসমবাসী ৰাইজক হেপী বিহু তো আৰু আপোনালোকে চাই থাকক এতিয়া আমি ভেলাঘৰ জ্বলাৰ পিছত আমি নলবাৰী যাম এটা বিশেষ কামত কি কামত যাই আছোঁ আপোনালোকে পাছত দেখা পাব অলপ ভিডিঅ'টো শেষ কৰিবলৈকে চাব তো বলক এতিয়া দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ হওক এতিয়া আমি জ্বলাবলৈ পুৰা ৰেডি চাই থাকক তো এতিয়া আমি ফাইনেলি খেল লৈ ল'লোঁ এতিয়া ভেলাৰ পিছফালে আছোঁ আমি ভেলাৰ পিছফালে আছোঁ এতিয়া আমি লগাই দিম খেৰত জুই লগাই নব্বৈটা বোমা দিয়া আছে কেনেকৈ উঠি আছে তোমাৰ কেনেও নিব আৰু চাই ৰাখক এইটো আজি জ্বলোৱা হ'ল আৰু আমাৰ অসমীয়াৰ বিহুটি বা প্ৰতিশাসন তিনিটা বিহুৰ ভিতৰত যে ভোগালী ৰঙালী আৰু কঙালী ইয়াৰ ভিতৰত ভোগালী বিহুটোৱে আমি অসমীয়াৰ শ্ৰেষ্ঠ বিহু হিচাপে লওঁ আৰু আজি মকৰ সংক্ৰান্তিৰ দিন যোৱাকালি আমাৰ উৰুকা গৈছে ইয়াতে খেতিয়কসকলে বিভিন্ন খেতি বাতি কৰি পৰ্যাপ্ত ধান মাহ তিল আৰু তৰি তৰকাৰী এইবিলাক উৎপাদন কৰে আৰু সেইবিলাকেৰে যোৱাকালি আমাৰ অসমীয়া সমাজখনে মাছ মঙহকে আদি কৰি সকলোবিলাক যতনাই উৰুকাৰ ৰাতি ভোজ ভাত খাইছে গতিকে আমিও ইয়াৰ ব্যতিক্ৰম নহয় আমিও প্ৰত্যেকেই ঘৰত ভোজ ভাত খাইছোঁ আৰু আজি ইয়াতে শৰ্মাৰ চোতালত আমি মেজি জ্বলাই আজি আমি এই সংক্ৰান্তিৰ দিনাখন অগ্নি দেৱতাক মাহ তিল আৰু চাউলেৰে পূজা কৰা হৈছে আৰু ইয়াত নৈবদ্য দিছে গতিকে ইয়াত আমি দীপ্তিনগৰৰ কিছু সংখ্যক আমি বাসিন্দাই ইয়াত আহি উপস্থিত হৈ ইয়াত মহিলা ছোৱালী আমাৰ বয়োজ্যেষ্ঠ ডেকা ল'ৰা সকলোৱে লগ হৈ আমি অগ্নিক পূজা কৰিলোঁ আৰু সেই উপলক্ষে মই কষ্ট কৰি মেজি সাজি আজি আমাক এই সুযোগকণ ফাইনেলি ভেলাঘৰ জ্বলাই এতিয়া নলবাৰীলৈ যাবলৈ আৰম্ভ কৰিছোঁ এতিয়া নলবাৰী যাম আমি গাড়ী ৰখিছোঁ এতিয়া নলবাৰীলৈ যাই আছোঁ এই বস্তুটো দিব যাম কি আছে এতিয়া পাছত গম পাব আৰু গাড়ীত সোমাই গ'লো গাড়ীত ড্ৰাইভাৰটো চাম নেকি একবাৰ প্ৰ প্লেয়াৰ এতিয়া আমি গাড়ীত বহি লৈছোঁ পিছফালে আমাৰ বাবলু চৰকাৰ আছে এতিয়া গাড়ীত বহি লৈছোঁ ফাই যাই আছোঁ ৰখি চিষ্টেম নাই ফাইনেলি বহু মূলৰ অন্তত নলবাৰীৰ টাউনত সোমাই গ'লো গাড়ী সোমাই দিছে পূৰা তো যাই আছোঁ আৰু পালোঁ ইয়াত নলবাৰী এইবাৰ কলেজ পাম এতিয়া আমাৰ বাৰ ঘৰত আহি গ'লো ফটোখন দিলোঁ মই এতিয়া অলপ বাই ফটোখন দেখাই দিব ইমান ধুনীয়াকৈ ইফালে আহা ইমান ধুনীয়াকৈ পাৰ্থই মানে ফটোখন আঁকিছে
মানে কি কম মানে পাৰ্থৰ টেলেণ্টক মানে মই নমস্কাৰ সহস্ৰ প্ৰণাম আৰু পাৰ্থলে মোৰ শুভেচ্ছা থাকিল ইমান ধুনীয়াকৈ যিহেতু বনাই আনিছে আৰু সুদূৰ মানে ৰঙিয়াৰ পৰা আহিছে আজি বিহুৰ দিনাই তাতে বিহুৰ গিফ্ট পাই গ'লোঁ মানে এই ভোগালী বিহুৰ এইটো বেষ্ট গিফ্ট মোৰ কাৰণে গতিকে পাৰ্থক ধন্যবাদ জনাইছোঁ এনেকৈ আগুৱাই যোৱা মোৰ ফালৰ পৰা আটাইলৈ পাৰ্থৰ চেনেলৰ জৰিয়তে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ ভোগালীৰ ভোগে আপোনালোকৰ জীৱন ৰঙীন কৰি তোলক ধন্যবাদ এতিয়া আমি নলবাৰীৰ পৰা এতিয়া মানে ঘগ্ৰাপাৰা আহি পালোঁ এতিয়া আমি ৰঙিয়া অভিমুখে যাই আছোঁ যে ৰঙিয়া পামেই আৰু তো ফাইনেলি ৰঙিয়া আহি পালোঁ এতিয়া আমি ৰঙিয়াত পাই গ'লোঁ ৰঙিয়াৰ কেঁচা বিকাম পালোঁ এতিয়া আমি ইয়াত নামিম আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব তাৰপিছত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে